মুক্তিৰ বাবে বিশেষ উপায় পথ বিপ্লৱ বুদ্ধি। শান্তিৰ বাবে বিশেষ প্ৰেৰণা ঈশ্বৰ সাধনা। জীৱিকাৰ বাবে বিশেষ বুদ্ধি ইচ্ছা পচন্দৰ কৰ্ম বাছনি। একতাৰ বাবে বিশেষ প্ৰক্ৰিয়া সহিষ্ণুতা দয়া ক্ষমা। জ্ঞানৰ বাবে বিশেষ পথ অধ্যয়ন অভাৱ একাগ্ৰতা। সফলতাৰ বাবে বিশেষ পৰিশ্ৰম ধৈৰ্য। সংসাৰৰ বাবে বিশেষ দায়িত্ব প্ৰাণ মনেৰে কৰ্ম পৰিশ্ৰম নিস্বাৰ্থতাৰে দান। জীৱনৰ বাবে বিশেষ লক্ষ্য নিজৰ ক্ষমতা দক্ষতাৰ ওপৰত ভিত্তি কৰি ইচ্ছা সংযোগ। জীৱনৰ বাবে বিশেষ নিৰাপত্তা সঞ্চয় সৎকৰ্ম। প্ৰেমৰ বাবে বিশেষ আসক্তি ভগৱান ঈশ্বৰৰ যৌৱন বয়স সৃষ্টি। শক্তিৰ বাবে বিশেষ সকাহ ধন টকা পৰ্যাপ্ত পৰিমাণৰ খাদ্য। ৰূপৰ বাবে বিশেষ চেষ্টা খাদ্য জ্ঞান যোগ ব্যায়াম সুবিশাল মন পবিত্ৰ অন্তৰ প্ৰাণ মৰম চেনেহ আনন্দ ফূৰ্তিৰে জীৱন যাপন। সুস্থ শৰীৰৰ বাবে বিশেষ যত্ন সুখাদ্য নিয়মিত পৰিশ্ৰম যোগাভ্যাস উদাৰ বিশাল মন প্ৰাণ ঈশ্বৰ ভক্তি আনন্দ শান্তি।